নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব পেজ দ্য বিনোদ ক্ৰিয়েশ্যন। আজি যিহেতু নেকি 5 নৱেম্বৰ আৰু আমাৰ সুধাকন্ত ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকী, অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে বিভিন্ন অনুষ্ঠান পতা হৈছে আৰু ময়ো সাধাৰণ এটা ইউটিউব ভিডিঅ' যোগেদি তেখেতক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। যেতিয়া এই জীয়ানৰ মায়া এৰি গুচি যাম, আশা কৰো মোৰ সীতাৰ কাষত তোমাৰ সঁহাৰি পাম, নেলাগে মোৰ সোঁৱৰণি। যোৱা 1 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে যোৰহাটৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত যি দক্ষিণ পূব এছিয়া সাংস্কৃতিক সন্মিলন হৈ আছে, সেই সাংস্কৃতিক সন্মিলনত যোৱা 3 তাৰিখে ভূপেন হাজৰিকাদেৱৰ যি কালজয়ী গীতৰ ভিতৰত অন্যতম প্ৰতিধ্বনি সুনময় গানটো বাংলাদেশৰ শিল্পী দলে যিধৰণে পৰিৱেশন কৰিলে সঁচাই ভাল লাগিলে আৰু তেখেতক শ্ৰদ্ধা হিচাপে, তেখেতৰ শুৱনি হিচাপে মই এই গীত আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজত যদি নতুন আপোনালোকে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। Deus.